Good morning everyone. Welcome to my new vlog. আজি আমি বনাবলৈ গৈছো ঢেকিয়া বুট আৰু আলুৰ ভাজি। চাই থাকক বুটখিনি তিয়াই লোৱা হৈছে। কোনে কোনে ভাল পায় এই ৰেচিপিটো কমেণ্টত জনাব। এয়া হৈছে ঢেকিয়া, কালি আমি বুটলি আনিছিলোঁ, ফ্ৰেছ হয়। বাইক ভনীয়েক দুজনী শাক কাটিছে। এতিয়া আমি ভাজিবলৈ লৈছোঁ। কেৰাহীত তেল দিয়া হৈ গ'ল। এয়া পিঁয়াজ দিয়া হৈছে। পিঁয়াজখিনি অকণমান দেৰিলৈকে ভাজি লৈ তাত নিমখ হালধি দি দিয়া হৈছে আৰু তাৰ পাছত বুট আলু আৰু ঢেকীয়াখিনি দি ভাজি ৰখা হৈছে। চাটনি বনাবৰ কাৰণে মছন্দৰী, নৰসিংহ আৰু পুদিনা ছিঙি লোৱা হৈছে। এয়া ঘৰতে ৰুই লোৱা মছন্দৰী, পুদিনা আৰু নৰসিংহ। এয়া সৰু মানিমুনি। এইজোপা হৈছে ভেদাইলতা, সৰুকৈ পোখা ওলাইছে, নতুনকৈ ৰুই দিয়া হৈছে। এইজোপা হৈছে তৰা গছৰ ফুল, তৰা গছ। এয়া আমাৰ ভাজি ৰেডি হৈ গ'ল। দেখিবলৈ বহুত ধুনীয়া হৈছে। এতিয়া খোৱাহে কথা আৰু। ভাতৰ লগত খাবৰ কাৰণে এয়া চাটনি প্ৰস্তুত কৰা হৈছে। এয়া ৰেডি হৈ গ'ল, মিক্সিত দি দিয়া হ'ল। এইখন আজিৰ থালিখন। ইয়াতে আছে ভাত, দালি, বুট, আলু আৰু ঢেকীয়াৰ ভাজিখন, আৰু ৰঙালাও আগ বইল, তাৰপিছত ভোট জলকীয়া, চাটনি, নেমু, তিয়ঁহ আৰু পিঁয়াজ। খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, বহুত ভাল, বহুত টেষ্টি হৈছে খাবলৈ। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি
আশা ৰাখিলোঁ। আজিলৈ বাই বাই।